गुबुन गुबुन हारि माहारिनिफ्राय बर'नि अनगायै गुबुनाव सोंलाय आपनालोके কি পাইছে होनना बुंबा আমি শান্তি পাইছে होनना बुङो তাৰ বাদে আমাক একো নালাগেছো होनना বৰ্তমানৰ যিখন চৰকাৰ UPPL বিজেপি নাইবা জিএছপিৰ যিখন সন্মিলিত চৰকাৰ তেওঁলোকৰ আঁচনিবিলাক চাবলৈ ভাল শুনিবলৈ ভাল কিন্তু তাৰ যিটো কাৰ্যকৰী কৰাৰ ব্যৱস্থা এইটো খুব সন্তোষজনক নহয় ভাল নহয় বুলি একেষাৰে ক'ব পাৰি তেওঁলোকে অকল TRPৰ কাৰণে কাম কৰে তেওঁলোকৰ কাৰণ একো নাই আমি ৰখিছো যে নটিফিকেশনটো ফাৰ্স্ট হওক নটিফিকেশন হোৱাৰ লগে লগে ডিক্লেয়াৰ হ'ব এইখিনি 99% আমাৰ BPF দলৰ নেতাসকলে মোৰ নামটো কৈ আছে মানে আপুনি নিশ্চিত নিশ্চিত আসনখনক লৈ কিমান আশা বাকী আছে 100% আমি জিকিম কাৰণ এতিয়া যেটো দেখা গ'ল যিমানবোৰ BTC অঞ্চলত ধৰ্মাৱলম্বী আছে ভাষা-ভাষী আছে জাতি গোষ্ঠী আছে বড়ো মুসলিম নেপালী ৰাজবংশী বঙালী গাৰো আদিবাসী ৰাভা সৰণীয়া আপোনাৰ মদাহী সূত্ৰধৰ সকলোই দলে বলে ওলাই পেলাই এই এতিয়া চৰকাৰৰ প্ৰতাৰণা উত্তৰ দিব বিচাৰিছে আৰু BPF দলে অল্টাৰনেটিভ মানে এটা অপচন আছে পাৰ্টি গতিকে সেই BPF দলকে ভোট দি পেলাই জিকাই দিবৰ কাৰণে সকলোৱে সাজু হৈছে दिनै अरुणादय आसनि मोनसै 1250 माबा 10 तारिख फैबानो रायजो राजा आइ आफानि मबाइलाव गाबफैजोबसै मालाय आइजोफोरा होमबा UPPL सरकारा दिनै 5 बोसोरल' नङा जों 3 बोसोर जाबाय 3 बोसोरावनो मोनसे गामियाव 80टा 60टा 70टा जों न' होनो हाबाय जानो हागौ सेन्ट्रेलनि स्किम बियो अब्लाबो गोदोबोथ' फैयोमोन ना BPF नि समाव मानो मोनामोन दिनै UPPL सरकाराव माबोरै मोननो हाखो मोनसे BCDCआव बिदिनो 1500 गाहाम दिनै मोनसे BCDCआवनो 3 बोसोराव मोननो हाबाय आरो 2 बोसोर दंबावोसो UPPL सरकार माने प्रमोद बर' दैदेननाय सरकारा रावखौबो बासियाखै नांगाल जुंगाल होननानै बासियाखै बयबो न' मोनदों बयबो अरुणादय मोनदों दा बिथांमोन बायदि खालामोमोनबा रायजो राजा आइ आफाया गोबां खस्थ' भुगिनांगौमोन मावदों UPPL आरो BJP सरकारा मा मावगासिनो दं दा प्रमोद बर' दैदेननाय सरकारा मा खालामदों रायजो राजा आइ आफानो मा होगासिनो दङ दा दिनै बयनिफ्रायबो देरसिन मा होदों बेनो जाहैबाय गोजोननाय शान्ति गुबुन गुबुन हारि माहारिनिफ्राय बर'नि अनगायै गुबुनाव सोंलाय आपनालोके কি পাইছে होनना बुंबा আমি শান্তি পাইছে होनना बुङो तार बादे आमाक एकো नालागेसो होनना बुंबावो आं गोबां गामियाव हाबबाय दाथ' आङो दतमानि कोअर्डिनेटर हिसाबै आङो गोबां रायजो राजानिसिम हाबदों गामि गामि हाबदों बेयाव हाबनानै आङो रायजो राजानाव सोंदों नोंथांमोना दिनै UPPL आरो BJP नि सरकाराव मा मोननो हाखो बिथांमोना होनदों गोजोननायखौ मोनदों बेनिफ्राय देरसिन सम्पति जोंनो नाङा बेनिफ्राय देरसिन सम्पति होनोबा जोंनि सम्पति मोननाया बेनो जे जोंनि गथ' गथाया न'आव सुख शान्ति थानो मोनदों गथ' गथाया मोजां शिक्षा मोनदों नैबेखौ বৰ্তমানৰ যিখন চৰকাৰ UPPL বিজেপি নাইবা জিএছপিৰ যিখন সন্মিলিত চৰকাৰ তেওঁলোকৰ আঁচনিবিলাক চাবলৈ ভাল শুনিবলৈ ভাল কিন্তু তাৰ যিটো কাৰ্যকৰী কৰাৰ ব্যৱস্থা এইটো খুব সন্তোষজনক নহয় ভাল নহয় বুলি একেষাৰে ক'ব পাৰি তেওঁলোকে অকল TRPৰ কাৰণে কাম কৰে তেওঁলোকক TRP লাগে ডাঙৰ ডাঙৰ হোৰ্ডিং পোষ্টাৰ আৰিছে ঠিকেই কিন্তু ইয়াৰ যিটো কাৰ্যকৰীকৰণ সেইটো কিন্তু খুব নিম্নমানৰ হৈছে তেওঁলোকে যিবিলাক আঁচনি এতিয়া বৈশ্যমুতি 1 বৈশ্যমুতি 2 ইত্যাদি ধৰণৰ তেওঁলোকে নতুন নতুন আঁচনি ওলাইছে এইটো নামটোহে সলনি কৰা হৈছে বৈশ্যমুতি 1 বা বৈশ্যমুতি 2 যিবিলাক মাটিৰ কাম কাজ তেওঁলোকে কৰিম বুলি কৈছে এই কাম কাজখিনি ইতিমধ্যে চলি আছে গতিকে সেইটো আৰু নতুন নাম এটা দি ফালে তেওঁলোকে এটা আঁচনি হিচাপে তেওঁলোকে ৰাইজৰ আগত উলিয়াই দিছে আচলতে এইটো এটা এক্সিস্টিং পলিচিকে তেওঁলোকে নতুন নাম দি ফালে কৰা কাম সেইটো এটা চাওক আজিৰ তাৰিখত আজি কিছুদিন আগতে গঠন হৈছে অৱশ্যে CSB নাই BTC গভৰ্ণমেণ্টত চাকৰি দিব পৰাৰ ক্ষমতাটো অকল CSB থাকে চেন্ট্ৰেল সিলেকশন বোৰ্ডৰ থাকে এই বোৰ্ডখনেই নাই যেহেতু চাকৰি ক'ৰ পৰা দিলে আৰু আমিতো দেখা নাই ব্যৱহাৰিক দিশতটো আমি চাকৰি দিয়া কাকোৱে দেখা নাই গতিকে এইবোৰ মিছা কথা এইবোৰ মানে কি আৰু এক ৰাজনৈতিক প্ৰচাৰৰ বাহিৰে একো নহয় লেছ দেন ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 অনখন ছাত্র জিন্দাবাদ জিন্দাবাদ
সন্থা আৰু অসমৰ 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আমি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছো আৰু চৰকাৰখনে যি ধৰণে এটা যুদ্ধংবিহী স্থিতি লৈছে আচলতে আমি ধিক্কাৰ জনাইছো শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰখনৰ ইমান ভয় কিয় ইমান ভীতিগ্ৰস্ত হৈছে কিয় শান্তিৰ কথা কয় উন্নয়নৰ কথা কয় ৰাজ্যখনত আন্দোলন দেখা পোৱা নাই বুলি কয় আন্দোলন যদি দেখা পোৱা নাই আমি এনে আন্দোলন কৰিছো নেকি যি এখন আইন আমাক জাপি দিব বিচাৰিছে এখন অসাংবিধানিক কলা আইন যি আইনে আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি বিপদ কঢ়িয়াই আনিব আমাৰ আইৰ মুখৰ মাত হেৰুৱাই দিব সেই আইনখন আমি কেনেকৈ মানিম অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনতাই কেনেকৈ মানি ল'ব অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব ৰাজনৈতিক অধিকাৰৰ প্ৰতি প্ৰশ্ন আহিব সেই আইনখন কেনেকৈ মানিম যিখন আইন স্বস্থ অনুসূচী এলেকাসমূহৰ কাৰণে বেয়া ILP থকা ৰাজ্যসমূহৰ কাৰণে বেয়া যিখন আইন পাৰ্বত্য জিলা কাছাৰ ডিমা হাছাৰ কাৰণে বেয়া সেইখন আইন অসমৰ আন জিলাৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে আমি অসমৰ সামগ্ৰিক স্বাৰ্থত অসমখনৰ স্বাৰ্থত অসমখনক বিদেশীমুক্ত কৰাৰ স্বাৰ্থত ছাত্ৰসন্থাই আমি নিৰবিচ্ছিন্ন সংগ্ৰাম অব্যাহত ৰাখিছোঁ দীঘলীয়া আন্দোলন হৈছে অসম চুক্তি ৰূপায়ণ হৈছিলে অসম চুক্তিৰ পিছত আমাক কা আইনখন জাপি দিব বিচাৰিছে যি কা আইনে অসম চুক্তিক উলংঘা কৰিব আৰু সেইকাৰণে আজি ছাত্ৰসন্থা ৰাজপথত ওলাই আহিছে ছাত্ৰসন্থা এই আইনখন কোনো কাৰণত মানি নলয় ইয়াৰ সংগ্ৰাম অব্যাহত থাকিব দীঘলীয়া হ'ব শান্তিপূৰ্ণ হ'ব গণতান্ত্ৰিক হ'ব ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আছে ন্যায়ালয়ৰ প্ৰতি ন্যায়ালয়তো আমাৰ যুঁজ অব্যাহত থাকিব আৰু এই আইনখন যেতিয়ালৈকে বাতিল নহয় অসমৰ মাটিত তেতিয়ালৈকে আমি এই আইনখন অসম আৰু উত্তৰ পূৰ্বাঞ্চলে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ আমি আমাৰ অব্যাহত ৰাখিম